হাই ফ্ৰেণ্ডছ, গ'ল নতুন বছৰ মানে নতুন বছৰ। এতিয়া নতুন বছৰত আকৌ আহি আছে আমাৰ মাঘৰ বিহু। এইটো আমাৰ নন্নকাই গাখীৰ তাৰমানে হেৰিত দি যায় দোকানত, তাকে লৈ গ'ল। তাৰপাছত আমাৰ ওচৰতে ঘৰৰ ওচৰতে তাৰমানে এটা পুখুৰী সিঁচি আছে। পুখুৰীটো সিঁচি থকা তাৰমানে আমি চাম যায়, আপোনালোকক দেখাম, চাই থাকিব মানে পুখুৰীটো কিমান বাকী আছে সিঁচাৰ কাম। আৰু আমাৰ এইটো ৰমন বা এইটো মাছ বেপাৰ, মাছটো ধৰিব পৰা হোৱা নাই ন? হ'ব আৰু এইটো আপোনাৰ। আৰু ইফালে তাৰমানে আমাৰ চলিহঁতে যিটো ভেলাঘৰ বনাইছে, ভেলাঘৰৰ কাষত এয়া ধান শুকোৱাত ব্যস্ত কেইটামান আমাৰ ওচৰৰ মানুহ ধান শুকাই আছে। আৰু লগতে আমাৰ খেতিখিনি খেতি সিমান ভাল হোৱা নাই, তথাপিতো আৰু সাৰ চাৰ নেদা, মানে ঔষধ চৌষধ নেদা সাৰ হেৰি বুলি আমাৰ। আৰু এই আগত এটা জখলা পুতি থৈছে, তাতে এটা মঠ বনাব, কিন্তু বনোৱা চলিহঁতে দেখোন মঠৰ কাম কৰাই নাই। বাৰু কেতিয়া কাম কৰে আপোনালোকক দেখাম। আৰু আমাৰ ঘৰৰ আগতে তাৰমানে এইটো আমাৰ ঘৰৰ আগতে তাৰমানে এইখন গোটেই খালী জেগা, গোটেই পথাৰ, মুকলি জেগা। আৰু আমি যাম এতিয়া হেৰি কৰিব, এই মানে খালটো সিঁচি আছে, খালটো সিঁচা চাব যাম। তহঁতক উঠাই দিছোঁ। ইয়ে মেচিনটো বন্ধ কৰি দিলা। এই মাছ ধৰিব পৰা হোৱা নাই। পানী সিঁচা শেষে হৈছে প্ৰায়, আৰু অলপ বাকী আছে, তাৰমানে মাছ ধৰিব পৰা হোৱা নাই। এই দে তাড়াতাড়ি কৰ, আমি ৰখি আছোঁ মাছ চাবাহে ৰখি আছোঁ দেই। এই বোকা চাও, এই তাৰ অৱস্থা। অলপ দেৰিকৈ কিমান মাছ লৈ যাব আপোনালোকে চাব পাৰোঁ। গাছকেইডাল ইফালে সেই জেগাটা মানে খালটো পুতি দিব, সিহঁতে এই খালটো পুতি দিব কাৰণে গাছ চাছ কাটছি, পুখুৰীটো সিঁচিছি, আৰু মাটি হয়তো কালি পৰহিৰ ভিতৰত মাটি পেলাবহে। খাল আছিল, খালটো তাৰমানে খাল নহয়, এতিয়া সমান হৈ যাব এইবিলাক জেগা, হয়তো এটা ঘৰো হ'ব পাৰে। ঐ কিয় ঘুমাই উঠছা, কেনে ঘুমাই উঠছা, কিয়া ইমান দেৰিক লাগি কিয় ঘুমাই থাকা? হা কিয় ইমান দেৰিক লাগি ঘুমাই থাকা? এতিয়া কি লাগে, মোবাইল লাগে? মোবাইল দিম ৰ মোবাইল নাপাওঁ মোবাইল। আপোনালোকক বাৰু দেখাই আছোঁ মাছ ধৰাৰ টাইমত। এই ধান মেলি দিয়া মানুহ আৰু লাগব নেকি তহঁতক? হা নহয়, এইকেইটা ধান মেলিব। কি ধান এতিয়া, আইজোং ধান নেকি? বনি ধান নেকি? কি হাতত ধান, বনি ধান, হেৰি জহা ধান শেষ। দে এইবিলাক তাৰমানে সিহঁতে এই ধান শুকোৱা অহা জানে সিহঁতে এনেই বাকী নাই। বিহুত ধান নহয়, এই আইজোং ধান বিহুত খাব, তাৰমানে বিহুত ধান নহয়। জহা আৰু বন্নিগিলা হেৰি মানে সিহঁতৰ বানা হৈ গ'ল, এইবাৰ ভাতত ধানটো বান্ধিব। আৰু আজিকালি সিমান ভাতৰ হেৰি কথা নাই না, ৰেডিমেড পায় আজিকালি। ইয়াক শুকাই থকাতকৈ মিলৰ পৰা এক বেগ দাঙি আনি খোৱাই ভাল। এয়া বোকাত নামি মাছ ধৰি আছে, বোকা বহুত বোকা আছে তাৰমানে, মাছো আছে বহুত, চানা মাছ, টিঙৰা মাছ এইবিলাক আছে। আৰু মই তাৰমানে এক জেগাত গৈছিলোঁ, যাওঁতে তাৰমানে বেপাৰীহঁতে কি কৰিলে, ইহঁতে নেট দি কিনে ডাঙৰ মাছবিলাক ধৰি ল'লা, ধৰি লৈ ইহঁতে তাৰমানে এই বেলেগ ফিচাৰীত জীয়াই থৈ দিছে, মাঘৰ বিহুৰ উৰুকাৰ দিনাখনে এই ডাঙৰ মাছবিলাক উঠাই দিব। এতিয়া যিখিনি আছে সেইখিনি ওজন কৰি আছে, আৰু চানা মাছবিলাক সিহঁতে ধৰিয়ে আছে। এই কাৰণ মানে ভিডিঅ'টো কৰাৰ টাইমত মই নাছিলোঁ, মই বেলেগ এক জেগাত গৈছিলোঁ, সেইকাৰণে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। ডাঙৰ মাছবিলাক তাৰমানে সিহঁতে লৈ গ'ল আগতে,
আৰু এইখিনি মাছ আৰু আৰু ডাঙৰ মাছখিনি তাৰমানে আগতে লৈ গ'ল তাৰমানে চানা মাছখিনি বোকাত আছে বোকাতে ধুই আছে তাৰমানে বোকাত ধুই আছে পুখুৰীত ডাঙৰ মাছে আছিল কিন্তু কথাটো হ'ল এইবাৰ তাৰমানে দুটা বানপানী হ'ল দুটা বানপানী ডাঙৰ বানপানী আছিল আমাৰ ইয়াতে গড়ে প্ৰায় ফিচাৰী মানে চবৰে ফিচাৰীবিলাক মানে বানপানীত বুৰ গৈছে বুৰ গৈ যোৱাৰ পিছত তাৰমানে কাৰ ফিচাৰীত কি মাছ আছে কোনেও ক'ব নোৱাৰে তাৰমানে এতিয়া সিহঁতৰ ফিচাৰীত আছেই মাছ নোহোৱা নহয় হ'লেও আগতে দিয়া সেইবিলাক মাছ নাই আকৌ অলপ আছিল কিবা কিবি আৰু সিহঁতে তাৰমানে ফিচাৰীটো সিঁচাৰ কাৰণটো হ'ল আপোনালোকক এতিয়া কৈছোঁ সিহঁতে তাৰমানে পুখুৰীটো তাৰমানে পুখুৰীটো পুতিবৰ কাৰণে সিঁচি কিনে গোটেই চব মাছখিনি উঠাই দিছে আৰু সিহঁতে তাৰমানে বেপাৰীয়ে ধৰা শেষ কৰিলে কৰে বেপাৰীয়ে ধৰা শেষ কৰিলা বুলি কওঁতে ধৰি আছে বেপাৰী হ'লেও সিহঁতে ঘৰৰ বুলি ঘৰৰ হেৰিত নামি সিহঁতে বোকাত মাছ বিচাৰিছে চলি এনেকৈ যায় মাছ বিচাৰি আছে সিহঁতে আৰু মাছ ধৰিলেকেইটা মাছ আৰু তাৰমানে আমাৰ কালি পিকনিক এটা হ'ব তাৰে পিকনিকৰ কাৰণে বাচনবিলাক ধুই আছে সিহঁতে বাচন ধোৱাৰ মানে বাচনবিলাক লাগিবতো খাবৰ কাৰণে আপোনালোকক দেখাম বাৰু চাই থাকিব ভিডিঅ' দেখাম কালি